মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ আসনখন অলংকৃত নহল, হল কলংকৃত। আসসালামু আলাইকুম, নমস্কাৰ। মই নাহিদা চৌধুৰী, সম্পাদিকা, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটি। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ সৰ্বাংগীন উন্নয়নৰ কল্পে শপত লৈছিলে। আপুনি অসমৰ ৰাইজৰ প্ৰতি সমদৃষ্টি ৰাখিব বুলি শপত লৈছিলে। আপুনি অসমৰ সম উন্নয়ন কৰিব বুলি শপত লৈছিলে। অসমৰ ৰাইজে আপোনাক ভেদাভেদৰ ৰাজনীতি কৰিবলৈ কাৰণে মুখ্যমন্ত্ৰীৰ আসনত বহোৱা নাছিলে। অসমৰ প্ৰতিজন ব্যক্তি নিজৰ নিজৰ যোগ্যতা অনুসৰি পৰিশ্ৰম কৰি জীৱন নিৰ্বাহ কৰে, সেয়া হিন্দু হওক বা মুছলমানেই হওক। যাৰ যোগ্যতা চাকৰি কৰা তেওঁ চাকৰি কৰে, যাৰ যোগ্যতা দিন হাজিৰা কৰি খোৱা তেওঁ দিন হাজিৰা কৰি খায়। কোনোবাই যদি গাড়ী চলাব জানে তেওঁ গাড়ী চলায়, আকৌ কোনোবা নিজৰ পৰিয়ালৰ প্ৰতিপালন কৰিবলৈ কাৰণে ৰিক্সা চলায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিবনুৱা সমস্যা সমাধানৰ কথা কৈছিলে, কিন্তু তাৰ পৰিৱৰ্তে আপুনি অসমৰ প্ৰতিজন ৰাইজৰ মূৰত ঋণৰ বোজা জাপি দিলে। ধৰ্মৰ নামত ৰাজনীতি কৰি নিজকে অতি হিন্দুত্ববাদী কৰিবলৈ গৈ এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি আপুনি পৰিশ্ৰম কৰি খোৱা ব্যক্তিক পাৰিশ্ৰমিক হিচাপে 5 টকা ভাড়া ঠাইত 4 টকা দিবলৈ কোৱা কথাষাৰ অসমৰ ৰাইজে আপোনাৰ তৰল মন্তব্য বুলি গণ্য কৰিছে, আৰু এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা তৰল মন্তব্য শোভা নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি গাদী হেৰুৱাৰ ভয়ত যে মানসিক ভাৰসাম্য হেৰুৱাইছে, এয়া তাৰেই লক্ষণ। অসমৰ ৰাইজে এতিয়া বুজি পাইছে যে আপুনি কেৱল মিয়া শব্দটো ৰাজনৈতিক মুনাফাৰ কাৰণেহে ব্যৱহাৰ কৰি আছে। গতিকে অসমবাসী ৰাইজ এখেতৰ এনেকুৱা কূটকৌশল ৰোধ কৰি অসমত এখন ধৰ্ম নিৰপেক্ষ শুদ্ধ আৰু নিকা চৰকাৰ গঠন কৰিব লাগিব, আৰু সেয়া সম্ভৱ কেৱল গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ। জয় কংগ্ৰেছ, জয় আই অসম। ধন্যবাদ।